নমস্কাৰ মই বৰ্ণালী কাকতি বৰা মই শিৱসাগৰৰ পৰা মহীশূৰৰ অৱস্থিত পোহৰ জোনাকী ভাষা সাহিত্য মঞ্চলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু এই অনুষ্ঠানলৈ মোৰ এটি কবিতা আবৃত্তিৰ জৰিয়তে আগবঢ়ালোঁ। কবিতাটোৰ শিৰোনাম হৈছে সুখ। সুখবোৰ ছটিয়াব পৰা হ'লে গালে মুখে ছটিয়ালোহেঁতেন, ফাগুনৰ ফলবোৰ ৰঙেৰে ৰঙাই তুলিলোহেঁতেন পৃথিৱীৰ প্ৰতিটো প্ৰাণ। সমস্ত পৃথিৱীৰ এতিয়া অসুখ, সকলোতে আউল, প্ৰেম ভালপোৱাৰ ত্যাগৰ জোৰেৰে হৃদয় নহয় আলোকিত। সুখবোৰ ছটিয়াব পৰা হ'লে এনেই সিঁচি দিলোহেঁতেন অলপ অলপকৈ পৃথিৱীৰ প্ৰতিটো কোণত, মিচিচিপি হুৱাংহুৱেদি ব্ৰহ্মপুত্ৰৰ বালিৰ চাপৰিবোৰত। সুখবোৰ ছটিয়াব পৰা হ'লে ৰাছিয়া ইউক্ৰেইন নাইবা ইজৰাইলৰ মাজতো প্ৰেমৰ দোলেৰে তোৰণ সাজি গঢ়িলোহেঁতেন নতুন পৃথিৱী। ধন্যবাদ। নমস্কাৰ।